প্লিজ ডোণ্ট ট্ৰাষ্ট এনিবডি so soon. লাইফত ইমান আপুনি অকলশৰীয়ানে কোনোবাই আপোনাৰ ওচৰত আহিলেই আপুনি আঁকোৱালি লয় নল'বচোন সেইটো আপোনাৰ ডিচিশ্যন হ'ব যে আপোনাৰ লাইফত কোন থাকিব আনে আপোনাৰ ফোৰ্স কৰিব নোৱাৰে টু বি ইন ইয়ৰ লাইফ ইটস ইয়ৰ লাইফ ইটস ইয়ৰ ডিচিশ্যন চ' আপুনি ডিচাইড কৰিব যে আপোনাৰ লাইফত কোন থাকিব কোন নাথাকে যি মানুহে আপোনাৰ লাইফত এন্ট্ৰি বিচাৰে তেওঁকে এন্ট্ৰি দি নিদিব কাৰণ আপুনি নেজানে যে সেই ব্যক্তিজনে আপোনাৰ লাইফত কিহৰ বাবে আহিছে কি স্বাৰ্থ লৈ আহিছে আৰু সেই স্বাৰ্থটো আপুনি তেতিয়াহে গম পাব যেতিয়া আপুনি সময় ল'ব হয়তো এমাহ দুমাহ তিনিমাহ এবছৰ আই ডোন্ট নো বাট এদিন নহয় এদিন আপুনি গম পাবই বাট 10 দিন 5 দিন 15 দিন 20 দিনত আপুনি হয়তো সেই স্বাৰ্থটো কেতিয়াও গম নাপায় সো প্লিজ ট্ৰাষ্ট ইয়ৰ বেসিক ইনষ্টিংক্ট যেতিয়া আপুনি গম পাব যে সামথিং ইজ ৰং বা আপোনাক যদি কয় আপোনাৰ মনে যে কিবা এটাটো গণ্ডগোল আছে ট্ৰাষ্ট ইয়ৰ মাইণ্ড ট্ৰাষ্ট ইয়ৰ